নমস্কাৰ বন্ধুসকল বৰ্তমান সময়ত যদি আপুনি ইনষ্টাগ্ৰামত ৰিলছ বনায় বা ইউটিউবত শৰ্টছ বনায় আৰু যদি ভৱিষ্যতে আপুনি এজন কণ্টেণ্ট ক্ৰিয়েটাৰ হ'ম বুলি ভাবি আছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো কেৱল আপোনালোকৰ কাৰণে কাৰণ আজিৰ এই ভিডিঅ'টোত মই এনেকুৱা কেইটামান স্কিলৰ কথা ক'ম যিকেইটা স্কিল যদি আপোনালোকৰ তাত নাই সেই স্কিলকেইটা ডেভেলপ কৰি আপোনালোকে ছ'চিয়েল মিডিয়াত কণ্টেণ্ট ক্ৰিয়েটাৰ বা ৰিলছ আপোনালোকে বনাবলৈ পাৰিব গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰি একদম শেষলৈকে চাই থাকিব কাৰণ আজিৰ এই ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা আপোনালোকক বুজাবলৈ চেষ্টা কৰিম গতিকে বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আপোনালোকে আপোনাৰ লাইফত যি কামেই নকৰক কিয় আপোনালোকে যদি ইউটিউবত ভিডিঅ' বনায় বা ইনষ্টাগ্ৰামত ৰিলছো বনায় বা আপোনালোকে যদি যিকোনো এটা কোম্পানীৰ মাজত চেলছমেন কামো কৰি আছে তেতিয়াও আপোনালোকক এটা স্কিল বহুত প্ৰয়োজন সেইটো হৈছে কথা পাতিবৰ কাৰণে যিটো স্কিল ব্যৱহাৰ হয় যাক আমি ইংৰাজীত কওঁ কমিউনিকেশ্যন স্কিল সেই কমিউনিকেশ্যন স্কিলটো আপোনালোকে ডেভেলপ কৰিব লাগিব কিছুমানৰ কি হয় যেতিয়া কোনোবা এখন মঞ্চতে হওক বা মঞ্চটো মই বহুত ডাঙৰ কথাই কৈ দিলোঁ দুজন মানুহৰ আগত যদি যিকোনো টপিক এটাৰ বিষয়ে ডিছকাছ কৰিবৰ কাৰণে কয় বা মোৰ দৰে কেমেৰাৰ আগত যদি আহিবৰ কাৰণে আপোনালোকে ভয় খায় তেনেহ'লে এটা মানে ষ্টপ হৈ যায় আৰু আপোনালোকৰ মুখৰ পৰা মাত নোলায় কিন্তু এনেকুৱা নহয় যে আপোনালোকে কথা ক'ব নাজানে বা সেই টপিকটোৰ ওপৰত আপোনালোকে একো নলেজ নাই তেনেকুৱা নহয় সম্পূৰ্ণ নলেজ থকাৰ পিছতো যিকোনো মানুহ এটাৰ আগত সেই টপিকটো বা সেই কথাখিনি আপোনালোকে বুজাব নোৱাৰে এইটো হৈছে কমিউনিকেশ্যন স্কিল নথকাৰ কাৰণে গতিকে আপোনালোকে পোনপ্ৰথমে যিকোনো কামে নকৰক কিয় কমিউনিকেশ্যন স্কিলটো আপোনালোকে ডেভেলপ কৰিব লাগিব আৰু যদি আপুনি কেমেৰাৰ সন্মুখত কথা ক'ব পাৰিছে তেনেহ'লে তাৰপিছত আপোনালোকে শিকিব লগা কামটো হ'ল ভিডিঅ' এডিটিং মানে আপোনালোকে যিটো ভিডিঅ' বনাব সেইটো আপোনালোকে এডিট কৰিব জানিব লাগিব কাৰণ প্ৰথমতে আপোনালোকৰ কাৰণে কোনো এডিট নকৰে আৰু সেইটো যদি আপোনালোকে এটা এডিটৰ ৰখাব যায় তেনেহ'লে আপোনালোকৰ কাম নহ'ব গতিকে সকলোখিনি কাম আপোনালোকে নিজে কৰিব লাগিব আৰু তাৰ কাৰণে আপোনালোকে শিকিব লাগিব ভিডিঅ' এডিটিং আৰু বৰ্তমান সময়ত ভিডিঅ' এডিটিঙৰ যিটো কেৰিয়াৰ সেইটো বহুত এটা টপ ক্লাছত গৈ আছে কাৰণ যিকোনো আপোনালোকে দেখিছে ওচৰে পাজৰে সকলোবিলাকে ভিডিঅ' বনায় আৰু ভিডিঅ' এডিট কৰিবৰ কাৰণে বহুতে নাজানে বা সেইটো কোৰ্চটো যদি আপোনালোকে শিকিবলৈ যায় যিকোনো ভিডিঅ' এডিটিঙৰ ওপৰত তেনেহ'লে সেইটো এটা বহুত মানে বৰিং হৈ যায় গতিকে নিশিকে আৰু তাৰ মাজতে আপোনালোকে যিটো কাম আপোনালোকৰ টান লাগিব বুলি ভাবে সেইটো কাম আপোনালোকে যদি কৰে তেনেহ'লে তাত আপোনালোকে ছাকচেছ সোনকালে বিচাৰি পাব কাৰণ সেইটোৰ টান পোৱা মানুহ বহুত আছে গতিকে আপোনালোকে সেইটো নিজকে নিজে কমফৰ্টেবল কৰি ল'ব লাগিব সেইটো কামৰ কাৰণে আৰু এইখিনি হোৱাৰ পিছত আপোনালোকে প্ৰথমতে ভিডিঅ' বনালে আৰু এতিয়া যদি আপোনালোকে ভিডিঅ'টো ৰেকৰ্ড কৰিবৰ কাৰণে শিকিলে আৰু আপোনালোকে ৰেকৰ্ড কৰা ভিডিঅ'টো যদি সাধাৰণ বেছিক এডিটিং কৰিবৰ কাৰণে পাৰি গ'ল তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো ৰেডি হৈ গ'ল আৰু এতিয়া আপোনালোকে ছ'চিয়েল মিডিয়াত সেইটো পাব্লিছ কৰিব পাৰে আৰু আপোনালোকে বৰ্তমান সময়ত সাধাৰণ এই দুটা স্কিল ডেভেলপ কৰি আপোনালোকে ছ'চিয়েল মিডিয়াত কণ্টেণ্ট ক্ৰিয়েটৰ হ'বলৈ পাৰিব আৰু তাৰ পিছতো বহুত কিছুমান ষ্টেজি আছে যে আপোনালোকে অনলাইন ইনকাম কৰিবৰ কাৰণে সেইটো মই এটা বেলেগ ভিডিঅ'ত ডিছকাছ কৰিম আৰু আপোনালোকে যদি এনে ধৰণৰ ভিডিঅ' চাব ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই বাই